নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ আসাম হেল্প ইউটিউব চেনেল। আহিলে এক ডাঙৰ দুখবৰটো হৈছে বন্ধুসকল, কৰোনা ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা ব্যক্তিয়ে চিকিৎসালয়ত কৰিলে আত্মহত্যা। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু কোন ব্যক্তিয়ে আত্মহত্যা কৰিলে, কোনটো চিকিৎসালয়ত আৰু কেনেকৈ কৰিলে এই আত্মহত্যা, সবিশেষ জনাই দিম বন্ধুসকল এইটো ভিডিঅ'তে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে নতুন হৈ থাকে তেন্তে প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' আপোনাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই যেতিয়া যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দুখবৰ, কৰোনাৰ ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা ব্যক্তিয়ে দিল্লীৰ চিকিৎসালয়ত কৰিলে আত্মহত্যা। কৰোনা ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা এজন ব্যক্তিয়ে আত্মহত্যা কৰা ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত। সফদৰজংগ হাস্পাতালত চিকিৎসাধীন হৈ থকা এই লোকজনে চিকিৎসালয়খনৰ সপ্তম মহলৰ পৰা ঝপিয়াই আত্মহত্যা কৰে। উল্লেখ্য যে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি ব্যক্তিজনক দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই চিকিৎসালয়খনলৈ লৈ আহিছিল আৰু তেওঁক পৃথক ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল। জানিব পৰা মতে ব্যক্তিজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কৰোনা ভাইৰাছত তেওঁ আক্ৰান্ত হয় নে নহয় সেই সন্দৰ্ভত পৰীক্ষাগাৰৰ ফলাফল এতিয়ালৈকে অহা নাই। চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে তেওঁ আইচলেশ্যন ৱাৰ্ডৰ পৰা ওলাই যাব খুজিছিল। চিকিৎসালয়ৰ কৰ্মীসকল তেওঁক ৰখাৰ চেষ্টা কৰিছিল, যদিও তেওঁ জোৰ কৰি ওলাই গৈ সফদৰজংগ হাস্পাতালৰ সপ্তম মহলৰ পৰা ঝপিয়াই আত্মহত্যা কৰে লোকজনে।